ইয়াৰো এটা মানে কাহিনী আছে। মই কি খবৰ আপোনালোকৰ, আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। মোৰ খবৰ ভাল, বেয়াৰ মাজত চলিছোঁ। অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আপোনালোকক। আজি ভিডিঅ'টো অলপমান বেলেগ ধৰণৰ হ'ব, গতিকে আপোনালোকে চাই থাকিব ভিডিঅ'টো। গাইজ, মই মানে অলপমান পনীৰ ফাটাও বুলি ভাবিছোঁ। ঘৰৰ গাখীৰ আছে। এতিয়া মই ছাকচেছ হওঁ না নহওঁ কামটোত, আপোনালোকে চাই থাকিব। গাইজ, যদি ছাকচেছ নহওঁ ঘৰৰ পৰা গালি খাব লাগিব, সেইটোৱে আৰু। দুটা গৰুৰ গাখীৰ চাওঁচোন, 1 লিটাৰো ওলা নাই। সিহঁতক খুৱাই আছোঁ, লালন পালনে নেহে কৰি আছোঁ, গাখীৰখিনি দিব নোৱাৰোঁ ভালকৈ। আৰু ইফালে গাইজ, কালিৰ গাখীৰ মানে গাখীৰ খাৱাই নাই কালি। এনে গাখীৰ খাওঁ আমি, পনীৰ ফাটাম বুলিয়ে তাৰমানে গাখীৰ কম হ'ব না, সেইখিনি গাখীৰে কম হ'ব, সেইকাৰণে এইখিনিও মই পাগে পেলাই থৈ দিছোঁ। দৌখিনি এৰে অলপ চাহাকৈ ৰাখিম, ৰাখি পেলাই গোটেইখিনি দিম। গাইজ, মই অলপমান বগা আছোঁ নেকি? মুখা বগাব ৰাখিছোন। মই যে কি ফটোৱা কাম মাহা কৰি থাকোঁ নাই গাইজ, মানুহে ভাবো তো পাগলা আছি শিকাব। সঁচাই গাইজ, আপোনালোকে কমেণ্ট কৰিবচোন, গেছ কৰিবচোন, মই সঁচাই বগা আছোঁ নে ক'লা আছোঁ। গাইজ, মই এনেও বগাই দেচোন, কিন্তু আৰু বেছিকৈ বগা আনবাচোন। গাইজ, বেছি পানী নিদিওঁ, যিহেতু পনীৰ ফাটাম সেইকাৰণে অলপমান পানী দিম। পানী দিবাই লাগিব, বাজৰণি বুলি অলপ নিয়মটো কৰিব লাগিব। তেওঁ গাখীৰখিনি এটা চেকি দিম, আগৰ গাখীৰখিনি লগত মোটামুটি 1 লিটাৰমান গাখীৰ হ'ব। এতিয়া এইখিনি গাখীৰৰ পনীৰ বা কিমান ওলাই সেইটোৱে দেখা। গাইজ, বেছি নালাগে, আমাৰ 4টা মানুহ, 4টা তোলালি হ'ল। গাইজ, তেচেলি গাইজ, লাইটাৰটো বেয়া আছে, বহুত দিন হ'ল বেয়া বাৰ নাই গেছটো তাৰমানে তেচেলি দি বনাওঁ। এতিয়া মই গেছ জ্বলাই দিলোঁ গাইজ, পুৰা 1 চাচ গাখীৰ আছে, দেখছোন আপোনালোকে 1 চাচ গাখীৰ আছে। এতিয়া মই জুইটো দিছোঁ, জুইটো প্ৰথমতে বেছিকৈ দিছোঁ, তাৰপিছত মানে অলপমান পিছতে কমাই দিম। কমাই দি পেলাই মই ভিনেগাৰ দিম। যিহেতু নেমু চেমু একো নাই ঘৰত, ভিনেগাৰ দি পনীৰ ফাটাম বুলি ভাবিছোঁ। গাইজ, মই চানা মানে পনীৰ ফাটে মই মানে ব্যৱসায় কৰিম বুলি ভাবিছোঁ। কেনেকুৱা হ'ব মই এটা ব্যৱসায়টো ছাকচেছ হ'ব পাৰিম না, আপোনালোকে ক'বচোন কমেণ্ট কৰি। গাইজ, মস্ত চৰ্দি লাগছে। গাইজ, এটা ভিনেগাৰ আচাৰত দিব আনিছিলোঁ, এইখিনিমান আছে, আচাৰত দিব আনিছিলোঁ, দেউতাই আনিছিল আচাৰত দিবা। আচাৰত দিয়াই নাই, অলপমান দিছোঁ, দি পেলাই মানে মাহা মই ফুটুৱা কাম কিছুমান কৰি থাকোঁ যে, পনীৰ ফাটাম কিবা কৰি মাহা মই ফুটাই থাকোঁ। ফুল বটলটো এইখিনি আছে, এইখিনি মই মানে এনকৈ খেলাইছোঁ, অলপমান আচাৰত দিছি, এইখিনিমান আচাৰত দিছি, খালি মই ফটাফট মাথাটো দি যি টি কৰি থাকোঁ। এতিয়া গাইজ, এইখিনি যদি বেয়া হয় মোক ঘৰৰ মানুহে গালি পাৰিব নে নাপাৰিব আপোনালোকে কওকচোন। গাইজ, নাখাই গাখীৰখিনি সাঁচিছোঁ, এতিয়া এইখিনি বেয়া হ'লেতো গালি পাৰাটো স্বাভাৱিক, সৰু কথা। কৃষ্ণ বাবু মহাদেৱকেইটা যাতে বেয়া নোহোৱা, মোৰ ঘৰত গালি খাব নোৱাৰোঁ আৰু। ইয়াৰো এটা মানে কাহিনী আছে, মই কম মানে আগতে গাখীৰ চাখীৰখিনি উতলাই ল'ম, খালি মই মানে পনীৰ চনীৰ ফাটাম আৰু পনীৰ চনীৰ সেই কৰিলে মানে এখন সেই কৰোঁ। চিচি মুখচান পাতলা আছে বহুত, মানে এখন মই এতিয়া মানে মুখচান নহয় আৰু পনীৰ চনীৰ এমাহ হেৰি কৰিলে চানা পাতালি এখনে ব্যৱহাৰ কৰোঁ। এখন ভৰি চৰি আকৌ নুমুচো, ভালকৈ থৈ দিম। তাৰমানে এখন ভাল মুখচাই আছিল গাইজ। তাৰপিছত কি হৈছে জানেনে আপোনালোকে, মই দেখি আছোঁ এইখিনি মানে ক'ৰবাত লাগি পেলাই পুৰিছি, সেইকাৰণে এখন সেই এটা কামত ব্যৱহাৰ কৰোঁ। আৰু মৰি পেলাই গাখীৰ ভক ভকে উতলিছি। গাইজ, দেখছি না আপোনালোকে ব্ৰহ্মপুত্ৰত থোৱা মানে থোৱা দিছি। গাইজ, আকৌ পালং ল'লে বেছি হৈ যাব আৰু। চামুচখন দিলে পেলাই দিম। নেমু চেমু থাকিলে ভাল দেচোন গাইজ, নেমু নাই না, আৰু নেমু ভিনেগাৰ দি হেৰি কৰাত চাই নেমু দি দিলে মানে একো এফেক্ট নকৰে, আৰু ভিনেগাৰটো ইমান মানে ভাল নহয় বুলি কয় কিছুমানে, আৰু নেমু থাকিলে ভাল, কিন্তু নেমু নাই না গাইজ। গাইজ, এয়া অলপ অলপকৈ মানে ফাটছি আৰু। আপোনালোকৰ কাহিনী এটা আছে বুলি, কেনেকুৱা ধৰণৰ কাহিনী গম পাইছে নে গাইজ? মানে প্ৰথম যেতিয়া মই মানে পনীৰ ফাটাব লওঁ আৰু তেতিয়া মই চৌকাতে মানে জুইত মানে পনীৰ ফাটাব লৈছিলোঁ আৰু তাৰপিছত গাখীৰ আছে 1 পোৱামান হ'ব আৰু তাৰপিছত গাখীৰ আছে 1 পোৱামান, তাতে আৰু মই পানী দিছোঁ 1/2 লিটাৰমান। গাইজ, মই নাজানো দেই,
প্ৰথম পাতটো আৰু সেইকাৰণে অলপমান খেলি মেলি হ'বই আৰু মই ভাবিছোঁ পানী চানী দি পেলাই সেনেকৈ আৰু ফাটাই দিকে সেনেকৈ বুলি ভাবিছিলোঁ কিন্তু মই নাজানো তাৰপিছত কেনেকুৱা হৈছে বস্তুখিনি লাষ্টত যে পনীৰো নহয় একো নহয় মানে বহুত দেৰি পাগে আছোঁ গাইছ নেমুৰ ৰস চক দি তাৰপিছত এবাৰ মাৰ ডগৰি গালি খাইছোঁ 1 পোৱা হ'লেও গাখীৰ আধা পোৱা হ'লেও গাখীৰ গাইছ সেইখিনি ৰাখি যদি ঘৰৰ মানুহকেইটাই অলপকৈ খালোঁ হয় সেইখিনি অলপমান গাঁৱটোত বল দিলা হয় মোৰ আৰু মানে আৰু যি টি কৰি থাকিবৰ মন যায় না গাইছ এইবাৰ আৰু গাখীৰখিনি পাগে আছোঁ মানে নেমুৰ ৰস চক দি নহয় লাষ্টত এবাৰ কি হৈছে জানেনে গাইছ এই চিজ খাই ভুল হ'ব পাৰে দেই গাইছ আমি ইমান মানে নাজানো আৰু সেনেকুৱা হৈছে মানে লব চিষ্টেম হৈছে আৰু পনীৰৰ ভাগত পৰা নাই কিবা লব চিষ্টেম হৈছে তাৰপিছত নেক্সট বাৰ ছেকেণ্ড বাৰ বনাওঁতে ছেকেণ্ড বাৰ মই গেছত বনালোঁ গাখীৰ সিতিয়া বহুত গাখীৰ দিছিলোঁ ইমান মানে হ'ব নেকি গাখীৰ না এতিয়া কমেই হয় নাজানো পাইছোঁ ইমান মানে হ'ব কিজানি তাৰপিছত সিতিয়া মই নেমুৰ ৰস দি ফাটাইছোঁ ছেকেণ্ড বাৰ ফাটাওঁতে সিবাৰ কিন্তু ছাকচেছ হৈছে দে মই সকলোখিনিতে ছাকচেছ হৈছোঁ মাত্ৰ ছাকচেছ হোৱা নাই এটা বস্তুতে সেইটো বস্তু হ'ল গল্লা গাইছ এটচাও বেছি গাখীৰ দি মই মানে পনীৰ চানা ফাটাইছিলোঁ ফাটাই পেলাই মানে মই গল্লা আৰু গাইছ ঘৰৰ মানুহক খোৱাব মন যায় আৰু নিজাতে বনাই পেলাই সেনেকৈ বুলি বনাইছিলোঁ গাইছ কি হৈছে গম পাইছেনে মানে পনীৰখিনি মানে একদম একো বেয়া হোৱা নাই পনীৰত মানে মই নাজানো না প্ৰথমবাৰ সেইকাৰণে আৰু কিবা হয়তো তাতে আৰু লাগছিল হয়তো কিবা কম হৈছে হয়তো কিবা বেছি হৈছে এনেকুৱা আছিল তাৰপিছত মই মানে চাই বনাইছিলোঁ কিন্তু চেনি ৰসত দেওঁতে ভানি গেছি মই গালি গাইছ বহুত গালি খাইছোঁ ইফালে চেনিখিনিও বৈ গ'ল ইফালে গাখীৰ মাখানো বহুত বৈ গ'ল সেই মাখাটো আৰু খাব নোৱাৰি ভানি মানে গুৰগুৰি আহি গৈছে গাইছ মই চব বস্তুৱে ব্ৰেড চপ কণী চপ আলু পৰঠা কালাকান এইবোৰ বস্তু চব মানে প্ৰথমে বনাইছোঁ একবাৰ বনাইছোঁ আলু পৰঠাও প্ৰথম যেতিয়া মানে বনাইছোঁ সেইবাৰতে ছাকচেছ হৈছোঁ ব্ৰেড চপ কণী চপ এইবিলাক চব মানে প্ৰথমতে ছাকচেছ হৈছোঁ আৰু কালাকানটো সেইটো ক'বাই নালাগে চবে মানে কচি আৰু মই যেতিয়া ষ্টেটাছ দিছোঁ নহয় গাইছ হোৱাটছএপত ষ্টেটাছ দিছিলোঁ চবৰে আৰু চবে মানে বহুতে মানে মোক কৈছে আৰু আমাক খাব নামাতলি মানে বহুত ভালকৈ মানে মোক মেছেজ কৰিছে আৰু বহুত ভাল হৈছে একদম দোকানৰ দৰে আৰু গমেই নাপায় যে কি ঘৰত মানে বনোৱা বুলি দোকানৰ বস্তু আৰু এই যদি লগ কৰি থৈ দিয়া কোনেও গমেই নাপাব যে এই মানে ঘৰত বনোৱা বুলি ভাল লাগে গাইছ এনেকৈ আমাকো খোৱাবি দে সেনেকৈ বুলি কয় গাইছ মই তাৰমানে গাইছ মই খাই ভাল পাওঁ আৰু মই বনাই ভাল পাওঁ গাইছ খাৰ গবত মই গোটেই বহুত ক্ষীণ আছিলোঁ তাৰপিছত মাংস কেনেকৈ বাচছি খাৰ গবত মানে একদম নকওঁ দিয়া আৰু বাকীখিনি সঁচাই গাইছ মই খাই বহুত ভাল পাওঁ এতিয়া তাৰমানে বহুত খাওচি হৈছোঁ আগতে ইমান খাওচি নাছিলোঁ ইমান মানে সূতাও নাছিল বস্তুৰ প্ৰতি আৰু ইমান মানে চখো নাছিল কি মোবাইলত চাই ইটো বানাওঁ সিটো বানাওঁ সেনে চখ নাছিল এতিয়া মানে বহুত চখ আছিল যদি ঘৰত কিবা এটা বস্তু আনছি সেইটো বস্তু দি কিবা এটা বনাব পাৰি সেইটো মানে এনেই নাযায় মই আৰু কিবা কিবি বনাই থাকোঁ তাৰমানে আৰু ঘৰৰ মানুহকো খুৱাই ভাল পাওঁ সিহঁতৰ পৰা ৰিভিউ মাখা লৈ ভাল পাওঁ সিহঁতৰ পৰা মানে গুণ মাখা লৈ ভাল পাওঁ আৰু মেইন কথাটো গুণ মাখা লৈ মানে মেইন কথাটো নহয় গাইছ ভাল লাগে আৰু ঘৰৰ মানুহকো আৰু খুৱাই ভাল পাওঁ আমাৰতো আৰু দুখীয়া মানুহ মিডিল ক্লাছ মানুহ ক'তনো আৰু ডাঙৰ 5 ষ্টাৰ হোটেলত যাই আহিলে খাব পাৰিম গতিকে ঘৰতে বনাই খাওঁ আৰু মই এনেই বেপাৰী হ'ব পাৰিম না আপোনালোকে মোক ক'বচোন চানা টানা কাটি পেলাই মই বিকিব পাৰিম না মোৰ গাইছ বিজনেছমেন হোৱাৰ বহুত সপোন আছে নাজানো আৰু আধা দিন গ'লেই আৰু ক'ত আৰু বিজনেছমেন হ'ম গাইছ সঁচাই মোৰ বহুত সপোন আছিল গাইছ সৰুৰ পৰা বহুত ডাঙৰ ব্যৱসায় ব্যৱসায় মানে কেনেকুৱা ধৰণৰ ব্যৱসায় এই হোটেল ডাঙৰ হোটেলৰ আৰু মালিক চালিক হোৱা সেনেকৈ আৰু সপোন তাৰমানে মোৰ কিন্তু গাইছ সপোন মানে সপোন হৈয়ে থাকলা সপোনটো কেতিয়াও মানে দিঠকত পৰিণত নহ'ল পনীৰৰ লগত খাবৰ কাৰণে আৰু বেছি বেলেগ বস্তু এটা জোগাৰ লাগিব মানে মটৰ চটৰ আৰু কোন দিনতে আনি থোৱা গাইছ খাবা নাপায় মানে খাৱাত ধৰি মানে পৰি আছে এইফালে মুগৰ দালি আনিছিল পাপাই মানে ভাইটি আৰু আনি থৈ দিছিল ভাজি খাই মুগৰ দালি যে পেকেট চিষ্টেম বিকে 5 টকাত গাইছ 1 টামান দেই মানে 1 টামান সেইকাৰণে ইয়াৰ ঘৰত আনি থৈ দিছে ভাজি মানে দোকানত ভাজি আছে বৰ ভাল লাগে সেনকে খালি গাইছ পেট নভৰে
চাউলকেইটা কিয় বেলেগ লক্ষী অত্যাচাৰ কৰিব নাপায় সেইকাৰণে সি ঘৰতে এক পোৱা আনিছিল একাটা আছে খাই 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 একাটা বাজিছে একাটা খাব লাগিব পাইছে আৰু একাটা মটৰ আছে মটৰ এটা পোলাব লাগে পোলাই যাব অধিক নালকেইটা গাইছ হিচাপৰ ৰবি হ'ব লাগতি মটৰ কম নহয় নেকি গাইছ কেইটামান আৰু বট দাঙি যাব লাগিব বটো আছে বট কাবেলি বুট নাই দে গাইছ কাবেলি বুট দিলে ভাল লাগে কিন্তু বুট নাই ওজন বস্তু না এটা দিলে পানিতে যাব নলি না যাব দেখছি না আমার মানে সমান করে চলে কি তেতিয়া এই পিরাহান থাকতো নলি মানে পিরাহান হারিয়ে যাব গাইস পাতলা লেকিন গাইস দেখো গাইস হয়ে যাব হলো এখানে কিনেছি পনির এখানে মানে হে করে করতে না ওসব ওসব চলে এখানে কিনে আছে ঠিক কিনে আছে অনেক গাইস বাবা আমার সাইডটা করে দেবো এইখিনি ওলাল কাটি কুটি ওলাই যাব আমাৰ চাৰিটা মানুহ এক ৰস বঢ়িয়াকৈ ওলাব কিনি আনি খাওয়াতছে ঘৰতে এনেকৈ বনাই পেলাই খালি বহুত ভাল গাইছ অলপমান মুখত দি চাং কেনেকুৱা আছিল বাঢ়াও দিছি গাইছ কেঁচা পনীৰ মই বৰ ভাল পাওঁ গাইছ এনে সৰু চাই আছে দে নাহাৰ খিনি tak how to see guys